গুড ইভিনিং গাইজ। মই আজি এটা টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। যিটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ সকলোৱে সেইটো জনা দৰকাৰ। টপিকটো হ'ল প্ৰেমৰ সংজ্ঞা। প্ৰেম হ'ল কোনো ব্যক্তিৰ প্ৰতি চেনেহৰ শক্তিশালী বহিঃপ্ৰকাশ। প্ৰেম হ'ল দুখন হৃদয়ৰ সঁচা মিলন। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম ক'ত কেতিয়া হৈ যায় কোনেও ধৰিব নোৱাৰে। প্ৰেম কিছু ক্ষেত্ৰত স্থায়ী আৰু কিছু ক্ষেত্ৰত ই ব্যতিক্ৰম। সকলো জীৱনলৈ প্ৰেম আহে, অকল ল'ৰা ছোৱালীৰ মাজত গঢ়ি উঠা সম্পৰ্কই প্ৰেম হ'ব নোৱাৰে। প্ৰেমক কিন্তু বিভিন্ন ধৰণে ভাগ কৰা হয়, যেনে নিষ্কাম প্ৰেম, ধৰ্মীয় প্ৰেম, আত্মীয়সকলৰ প্ৰতি প্ৰেম, ঘৰুৱা পোহনীয়া বস্তুৰ প্ৰতি প্ৰেম, সৰু ল'ৰা ছোৱালীৰ মাজত প্ৰেম আদি ভাগত ভাগ কৰা হয়। বন্ধুবৰ্গৰ মাজতো প্ৰেম হয়। প্ৰেম হ'বলৈ হ'লে ইজনে সিজনক বুজি পাব লাগিব। সঁচা প্ৰেম হ'বলৈ হ'লে ইজনে সিজনৰ ওপৰত বিশ্বাস আৰু সততা থাকিব লাগিব। প্ৰেমৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে দিয়া দেখা যায়। কিছু লোকৰ মতে প্ৰেম মানে এক সাৰ্বজনীন ধাৰণা। আৱেগপ্ৰৱণ প্ৰেম, কল্পনাপ্ৰৱণ প্ৰেম বা প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰেম এইসমূহ ভাগত ভাগ কৰা পক্ষপাতী নহয়। এওঁলোকে প্ৰেমক শাৰীৰিক আকৰ্ষণৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিন্যাস কৰে। ইয়াৰ ভিতৰত ল'ৰা ছোৱালীৰ মাজত হোৱা প্ৰেমক অন্তৰ্ভুক্ত কৰিব পাৰি। ল'ৰা ছোৱালীৰ মাজত হোৱা প্ৰেম, বয় এণ্ড গাৰ্লছ ৰিলেশ্যনশ্বিপ। মোৰ ধাৰণা মতে শাৰীৰিক আকৰ্ষণ কেতিয়াও প্ৰেম হ'ব নোৱাৰে। প্ৰেম হ'বলৈ হ'লে দুখন সঁচা অন্তৰ হ'ব লাগিব আৰু ইজনে সিজনক বুজি পাব লাগিব। প্ৰেম কৰা মানে যে শাৰীৰিক সম্পৰ্ক কৰা হয় সেইটো নহয়। প্ৰেমত যদি শাৰীৰিক সম্পৰ্ক কৰা হয় সেইটো কেতিয়াও সঁচা প্ৰেম হ'ব নোৱাৰে। সঁচা অৰ্থত প্ৰেম হ'ব নোৱাৰে। দৰাচলতে ইজনে সিজনক বন্ধুত্বসুলভ আচৰণ কৰাটোৱেই সঁচা অৰ্থত প্ৰেম। প্ৰেম বা ভালপোৱা এক বিশ্বাস ভৰসাৰ স্বাৰ্থবিহীন, ই হৃদয়ৰ পৰা প্ৰতিফলিত হয়। প্ৰেমত কিন্তু আৱেগ, অনুভূতি, খং, অভিমান আদি থাকিবই। প্ৰেম এক সঁচা আৰু স্বৰ্গীয় অনুভূতি। ক'বলৈ গ'লে প্ৰেম হৈছে এনে বিষয় যি নেকি বিভিন্ন পণ্ডিতসকলেও প্ৰকৃত সংজ্ঞা দিব পৰা নাই। প্ৰেম ভালপোৱা এক বিশ্বাস ভৰসাৰ স্বাৰ্থবিহীন, ই হৃদয়ৰ পৰা প্ৰতিফলিত হয়। আগতে কৈ অহাৰ দৰে কোনো এজন তেজৰ সম্পৰ্ক নথকা ব্যক্তিৰ লগত, অৰ্থাৎ ল'ৰা এজন বা ছোৱালী এজনী চাৰি চকুৰৰ মিলন, বন্ধুত্ব স্থাপন হৈ ভাল পোৱা হয় আৰু পিছত প্ৰেমলৈ ৰূপান্তৰিত হয়। প্ৰেম হ'বলৈ হ'লে প্ৰথমে তেওঁলোকৰ মাজত বন্ধুত্ব হ'ব লাগিব আৰু তাৰ পাছত ইয়াক সঁচা প্ৰেমলৈ ৰূপান্তৰিত কৰিব পৰা যায়। আকৌ শিশু এজনক নিজৰ মাক দেউতাকে যেনেদৰে লালন পালন কৰি তুলি তালি ডাঙৰ দীঘল কৰে সেয়াও প্ৰেমৰ ভিতৰত পৰে। ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে প্ৰেম সকলোতে লুকাই থাকে, কিন্তু আমি ইয়াক বিচাৰি নাপাওঁ, মাত্ৰ অনুভৱ কৰিব পাৰোঁ। পোহনীয়া জীৱ-জন্তু, চৰাই চিৰিকটি আমি যেনেদৰে মৰম কৰোঁ তেনেদৰে আমি শিশুবোৰকো মৰম কৰোঁ। ইয়াতো প্ৰেম অন্তৰ্নিহিত হৈ আছে। বৰ্তমান সময়ত প্ৰেম, লভ। বৰ্তমান সময়ত প্ৰেমক কিছু লোকে বেয়া দিশলৈ লৈ যোৱা দেখা গৈছে। বৰ্তমান সময়ত প্ৰেমত শাৰীৰিক সম্পৰ্ক কৰাটো এটা বৃত্তি হিচাপে পৰিগণিত হৈছে। প্ৰেম কৰা মানে শাৰীৰিক সম্পৰ্ক কৰা নহয়। প্ৰেম মানে হ'ল দুখন হৃদয়ৰ সঁচা মিলন। ইয়াৰ উপৰিও কিছু লোকে প্ৰেমৰ কাৰণে নভবা নিচিন্তাকৈ কিছুমান পন্থা বাছি লোৱা দেখা যায়। কিছু লোকে প্ৰেমৰ কাৰণে নিজৰ জীৱনটোকো ধ্বংস কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিছু লোকৰ ক্ষেত্ৰত প্ৰেমৰ কাৰণে আত্মহত্যাৰ দৰে পথো বাছি লোৱা দেখা যায়। কিন্তু তেওঁলোকে এইটো ভাবি নাচায় যে এনেকুৱা পন্থা বাছি ল'লে জানো তেওঁলোক নিজৰ জীৱনটো আকৌ ঘূৰাই পাব। প্ৰেমৰ কাৰণে আমি কিয় নিজৰ উঠি অহা জীৱনটো ধ্বংস কৰোঁ? ধ্বংস কৰিলে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম জানো? আমি কিয় এনে পন্থা বাছি ল'ব লাগে? আমি ইয়াক কেনেকৈ সমাধান কৰিব পাৰোঁ তাক লৈহে চিন্তা কৰিব লাগে। প্ৰেমক সদায় ধনাত্মক দৃষ্টিৰে চাব লাগে। ঋণাত্মক দৃষ্টিৰে মানুহৰ মনত বেয়া প্ৰভাৱ পেলায়। প্ৰেমত হতাশা ভোগাটো স্বাভাৱিক, কিন্তু প্ৰেমত কেতিয়াও হতাশা হ'ব নালাগে। তেনেকুৱা প্ৰেম প্ৰকৃততে প্ৰেম হ'ব নোৱাৰে, যি নেকি প্ৰেমৰ কাৰণে নিজেই নিজৰ জীৱন ধ্বংস কৰি পেলায়। তেওঁলোকৰ কিয় বাৰু এইখিনি সময়ত
চিন্তা নহয় যে যিকেইজন মাক দেউতাকে তেওঁলোকক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে, তেওঁলোকৰ অবিহনে জানো তেওঁলোক জীয়াই থাকিব পাৰিব? তেওঁলোকৰ আত্মীয় কুটুম জানো তেওঁলোকৰ অবিহনে এই পৃথিৱীত অকলশৰীয়া অনুভৱ নকৰিব? কিয় বাৰু তেওঁলোকে এইটো ভাবি নাচায় যে এই পৃথিৱীত জন্মদাত্ৰী মাক দেউতাকতকৈ আপোন কোনোবা হ'ব পাৰে জানো? প্ৰেম কৰিবলৈ হ'লে এনেকুৱা প্ৰেম কৰক যাতে তেওঁলোকে চিৰজীৱন একেলগে ইজনে সিজনৰ সাৰথি হৈ থাকিব পাৰে। সেইকাৰণে প্ৰেম কৰাৰ আগত ভাবি চিন্তিয়ে প্ৰেম কৰিব লাগে। প্ৰেমত প্ৰতাৰণা কৰিবলৈ নহয়। দুখন হৃদয়ৰ সঁচা মিলন হ'বলৈ প্ৰেম কৰিব লাগে, নিজৰ জীৱন ধ্বংস কৰিবলৈ নহয়। সঁচাকৈ ক'বলৈ গ'লে মনুষ্যৰ জীৱনৰ প্ৰেম এক স্বৰ্গীয় অমূল্য সম্পদ, যাক মূল্যৰে কিনিব নোৱাৰি। ইয়াক বিচাৰিলেও পোৱা নাযায়। ই মনৰ ভিতৰত হৃদয়ৰ পৰা প্ৰতিফলিত হয়। শ্ৰদ্ধা, ভক্তি, বিশ্বাস, মায়া সকলোবিলাক প্ৰেমৰে অংগ। মনুষ্যৰ দৰে পৃথিৱীত সকলো জীৱৰে প্ৰেম অন্তৰ্নিহিত হৈ আছে। প্ৰেম নহ'লে এই পৃথিৱীত মনুষ্যৰ মাজত বান্ধোনৰ একতা ভৰসা একোৱেই নাথাকিল হয়। জীৱ জগতত সকলোৰে মাজত প্ৰেম ভাৱ থকা বাবেই মনুষ্য জীৱন সম্ভৱ হৈছে। আহক আমি প্ৰেমক শ্ৰদ্ধা আৰু ভক্তি কৰোঁ। সকলোৱে মিলি প্ৰেমক আমি সত্যপথলৈ লৈ যাওঁ। প্ৰেমৰ কাৰণে যাতে কোনোৱে নিজৰ উঠি অহা জীৱন যাতে ধ্বংস কৰিবলগীয়া নহয় তাক লৈ চিন্তা কৰোঁ। আমি সমাজত বুজাই দিওঁ যে প্ৰেম এনেকুৱা এটা বস্তু হয় যাক আমি শ্ৰদ্ধা আৰু বিশ্বাসেৰে ইজনে সিজনৰ লগত সম্পৰ্ক গঢ়িব পাৰোঁ। তেতিয়াহে ইয়াক সঁচা আৰু সত্যপথলৈ নিব পৰা যাব। আৰু যাৰ লগত প্ৰেম কৰে তেওঁলোকে গোটেই জীৱন সুখে শান্তিৰে কটাব পাৰিব আৰু তেওঁলোকৰ লগত কোনো কাৰণতে মনোমালিন্য নঘটে। বিদ মোৰ এই লিখনিৰ দ্বাৰা প্ৰেমক প্ৰতাৰণা কৰিবলৈ নহয়, ইয়াক সত্যপথলৈ কেনেদৰে নিব পৰা যায় তাক লৈহে আপোনালোকৰ পৰামৰ্শ বিচাৰি লিখিছোঁ। কোনেও যাতে বেয়া নাপায়। মোৰ ধাৰণা হৈছে সঁচাকৈ আজিৰ যুগত সঁচা প্ৰেম হেৰাই যাবলৈ ধৰিছে নি, ইয়াক লৈহে লিখিছোঁ। আৰু আমি দেখি থকা সচৰাচৰ ঘটনা আলম লৈহে লিখিছোঁ। কোনেও যাতে বেয়া নাপায়। শেষত যদি মোৰ কিবা লিখনিটো ভুল ক্ৰুটি ৰৈ গৈছে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। পুলিন চেতিয়া, ধেমাজি।